হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে নহয়? মোৰো ভালে। আজি মই ওলালোঁ ৰঙিয়ালৈ। অলপ কাম আছে ৰঙিয়াত, সেইকাৰণে ওলালোঁ। সকলো ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোখিনি চাই থাকক। কি কাম আছে গোটেইখিনি গম পাব। প্ৰথম আহিলোঁ বাবুৰ স্কুলত, অলপ কাম আছে স্কুলত, সেইকাৰণে প্ৰথম স্কুলতে আহিলোঁ। এইটো স্কুলৰ গেট, বলক স্কুলৰ ভিতৰলৈ যাওঁ। এইখনে আমাৰ বাবু পঢ়া স্কুল। ভিতৰলৈ গ'ল, মই ইয়াতে ৰখি আছোঁ। স্কুলৰ কামটো হ'ল, এতিয়া স্কুলৰ পৰা ওলালোঁ। আমি এতিয়া ৰঙিয়া মেইন টাউনৰ ভিতৰত সোমালোঁ। বাবুৰ কাৰণে বেগ এটা চিলাব দিছিলোঁ, এইবাৰ তাত গৈ আছোঁ। বেগৰ দোকান আহি পালোঁ, এতিয়া বেগটো চিলোৱা হৈছে নে খবৰটো লওঁ। আমার বেগটো চিলোৱা হ'ল, এবাৰ বেগটো আমাক চিলাই দিলে, নতুন বেগ। এইটো নতুন বেগ চিলাই দিলে। দাদালক আহি মোৰ দোকানত বেগটো লৈ কেনে বহুত আনন্দ পাব আৰু বেগটো বহুত দিন লাষ্টিং কৰিব। এই মোৰ দোকান হ'ল ষ্টেচন ৰোড, ৱাৰ্ড নম্বৰ 2, ৰঙিয়া। আপোনাৰ লহকৰ পথ, লহকৰ পথত তাতে অপজিট চাইডে চিনাকি ষ্টুডিঅ' আছে, লেফ্ট চাইডে মোৰ দোকান। আপোনালোকে যেতিয়া দৰকাৰ হয়, চিলাব লগা হয়, আপোনালোকে আহি যাব মোৰ দোকানত। বেগটো একবাৰ ইউজ কৰাৰ পিছত আপোনালোকে নিজে গম পাব বেগটো কিমান ভাল হ'ল আৰু কিমান নিজে নিজে লোৱাৰ পিছতে আপোনালোকে বুজি পাব। আপোনালোকৰো যদি ল'ৰা ছোৱালীক স্কুলত দিয়াৰ কাৰণে বেগ চিলাবৰ কাৰণে ভাবি আছে, তেতিয়াহ'লে এওঁৰ দোকানলৈ আহি পেলাই আপোনালোকৰ বেগবিলাক চিলাই লৈ যাব পাৰে। বহুত ধুনীয়া, বহুত লাষ্টিং কৰে। আমিও লৈ আছোঁ, আগৰ পৰাই লৈ আছোঁ। আমাৰ এওঁ আকৌ বেগ চিলোৱা চাই বহি আছে, একদম ভাগৰি গ'ল নেকি বহি বহি। এই বেগ চিলোৱা ভাগৰি গ'লা নেকি বেগ চিলোৱা চাই চাই তুমি? মই চাই আছোঁ কেনেকৈ চিলাই। এতিয়া চাই দেখা, তুমিও ঘৰত শিকি ল'ব পাৰিবা চাই পেলাই। এতিয়া আমাৰ বেগ ৰেডি হ'ল বনোৱা, আৰু এতিয়া আমি যাই আছোঁ অন্য এখন দোকানলৈ। কিবা এটা ল'ব লগা আছে, বাবুৰে বস্তু ল'ব লগা আছে। বাবুৰ কাৰণে স্কুলৰ জোতা এযোৰ ল'ব লগা আছিল, তাকে ল'ব আহিলোঁ। জোতাৰ দোকান আহি পালোঁ, এতিয়া জোতা চাওঁ এযোৰ। আমি এতিয়া জোতাৰ দোকানত সোমালোঁ। এতিয়া আমি জোতা চাই আছোঁ বাবুৰ কাৰণে। চব ইয়াত জোতা আৰু চেণ্ডেলেই পোৱা যায়। আমাৰ এতিয়া জোতা লোৱা হ'ল। আমি এতিয়া জোতাৰ দোকানৰ পৰা ওলালোঁ। ৰ'দো বহুত দিছে চাওকচোন, ৰ'দৰ কাৰণে চকু মেলিবই নোৱাৰি। দোকানৰ কাৰণে অলপ মিক্সাৰ ল'ব লগা আছিল, তাকে ল'ব গৈছে। মই ইয়াত ৰখি আছোঁ। এই মিক্সাৰবিলাক লৈ আছে চাই চাই। কোনটো মিক্সাৰ নাই দোকানত, সেইটো বিচাৰি বিচাৰি লৈ আছে আৰু। দোকানৰো বস্তুকেইটা লোৱা হ'ল। আমি এতিয়া ওলালোঁ। মই এতিয়া অলপমান মাংস লৈ ল'লোঁ। তেওঁ মাংস লৈ আছে, মই ৰ'দৰ কাৰণে ছায়াত ৰখি আছোঁ। আমাৰ এতিয়া গোটেইখিনি কাম হ'লে, আমাৰ ৰঙিয়াত গোটেইখিনি কামেই হ'ল। আমি এতিয়া ঘৰলৈ ওলালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।